আজি ৰেচিপিটোৰ বাবে মই লোৱা সামগ্ৰীসমূহ এয়া মই এয়া চিকেন লৈছোঁ 250 গ্ৰাম। তাৰপিছতে লাগিব আমাক পিঁয়াজটো এয়া মই অকণমান ডাঙৰ চাইজৰ পিঁয়াজ এটা এনেকৈ কাটি লৈছোঁ। আৰু ইয়াত লৈছোঁ মই এয়া আদা নহৰু পেষ্ট, লগতে এটা সৰু চাইজৰ পিঁয়াজৰ পেষ্ট কৰি লৈছোঁ গ্ৰেভিৰ বাবে। আৰু ইয়াত লৈছোঁ মই এয়া 2 টেবুল স্পুন কাৰ্ড লৈছোঁ। তাৰপিছতে ইয়াত লৈছোঁ মই মছলাত লৈছোঁ অকণমান এয়া জিৰা আৰু ধনিয়া পাউডাৰ, এয়া অকণ চিকেন মছলা। তাৰপিছতে ইয়াত আছে এয়া হালধি, নিমখ, জলকীয়া গুড়ি আৰু 2টা ইলাচি, 2 টুকুৰা দালচেনি। আৰু এয়া হৈছে পুদিনা আৰু ধনিয়াৰ পেষ্ট। দেখিছে ন, মই আগতীয়াকৈ ৰেডি কৰি লৈছোঁ, যিহেতু ভিডিঅ'টো বেছি দীঘল হৈ যায় নহ'লে, সেইবাবে অলপ শ্বৰ্টকৈ বনাইছোঁ। আৰু ইয়াত লৈছোঁ মই এয়া দিব পাৰিছে এয়া পামকিন চিড। এইটো মই পাছত ইউজ কৰিম, কেনেদৰে কৰিম তাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু বনাবৰ বাবে এয়া মাষ্টাৰ্ড অইল ইউজ কৰিম। আহক এতিয়া বনোৱা ষ্টাৰ্ট কৰোঁ। এয়া মই মাষ্টাৰ্ড অইল দিছোঁ। তেলখিনি অলপ গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ অহাত মই ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিম। ফ্ৰাই হৈ অহাত ইয়াতে মই ইয়াত 2 টুকুৰা দালচেনি আৰু 2টা ইলাচি দি দিছোঁ। পিঁয়াজখিনি ভালদৰে গোল্ডেন ব্ৰাউন হোৱালৈকে এতিয়া ফ্ৰাই কৰিব লাগিব। পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱাৰ পাছত ইয়াতে মই এতিয়া প্ৰথমে চিকেনখিনি দি দিম। চিকেনখিনি দি লৈ ভালদৰে অকণ ৰঙচুৱা কালাৰ এটা অহালৈকে ফ্ৰাই কৰি লোৱা লাগিব। আপোনালোকে যদি এই ৰেচিপিটো খাই চোৱা নহয়, খাই চাব, বনাই এদিন ঘৰত, খুব ভাল লাগে খাই। সাধাৰণতে হালধি আৰু চিকেনটো খোৱা হয়েই ঘৰত, যিহেতু একেলগে খোৱা কম হয়। কেতিয়াবা খাবলৈ মন গ'লে এনেদৰে খাই চাব, খুবেই ভাল লাগে। এতিয়া চিকেনখিনি এনেদৰে মই 5 মিনিট ফ্ৰাই কৰি ল'ম। এয়া চিকেনখিনি আমাৰ হাফ ফ্ৰাই হৈ গৈছে। এয়া কালাৰটো আহিছে, দেখিছেই নহয়। ফ্লেভাৰটো খুব ধুনীয়া আহিছে দালচেনি আৰু ইলাচি দিয়াৰ বাবে। ইয়াতে আমি এতিয়া আদা নহৰু আৰু পিঁয়াজ এটা যিহেতু পেষ্ট বনাই লৈছিলোঁ, সেইখিনি দি দিম।
হয় এনেদৰে বনালে। মাছৰ যিটো বস্তু দিম সেইটোতো ইয়াৰ সোৱাদটো আৰু দুগুণ বঢ়াই দিব। পাম্পকিন চিডটোৱে সেইটো কেনেদৰে দিম আপোনালোকে চাই যাব। ইয়াত একো মছলা ইউজ নকৰাকৈ এতিয়া খুবেই ধুনীয়া এটা স্মেল আহিছে। মই যিহেতু পাইছোঁ, আপোনালোকে নাই পোৱা আৰু ঘৰত বনালে এদিন পাব নিশ্চয়। গোটেইখিনি ভালদৰে মিক্স হৈ অহাত তেলটো দেখিছেই নহয় এক্সট্ৰাকৈ ওলাই গৈছে। এয়া খুবেই ধুনীয়াকৈ কালাৰ দেখিছে, আপোনালোকে ধৰিব পাৰিছে আৰু। যিহেতু এয়া হাৰিয়ালি চিকেন বনাইছোঁ সেইবাবে মই এতিয়া ইয়াত ধনিয়া আৰু ইয়াৰ পদিনা পেষ্টখিনি যে বনাই থৈছিলোঁ সেইখিনি দি দিম। বেলেগকৈ পানী ইউজ কৰিবলগীয়া ইয়াত নহয়েই, যিহেতু এয়া পেষ্টটো বনাওঁতে অলপ পানী লাগে চবতে। দেখিছেই নহয় ইয়াত কালাৰটো চেঞ্জ হৈ গৈছে, গ্ৰীণ খুব ধুনীয়া এটা কালাৰ আহিছে। এৰমাটো ইমানেই সুন্দৰ আহিছে মানে কি ক'ম আৰু। কালাৰটোতে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে ভাল হৈছে নে বেয়া হৈছে, হয় নাই বাৰু? এতিয়া আমি এয়া 5 মিনিটৰ বাবে ঢাকন মাৰি অকণমান সিজিব দিম। এয়া 5 মিনিটৰ পাছত দেখিছেই নহয় চিকেনখিনি আমাৰ সিজি গৈছে। ইয়াতে আমি এতিয়া মছলাখিনি যে আছিলে ধনিয়া আৰু জিৰা পাউডাৰ, ইয়াত চিকেন মছলা ইউজ কৰি দিম। ইয়াত তেনেকৈ পানী ইউজ কৰিবলগীয়া নহয়েই, আদা নহৰু পেষ্ট প্লাছ আপোনাৰ এইটো ধনিয়া আৰু পদিনা পেষ্টটোতে যিহেতু পানী থাকে যে সেইবাবে পানীটো ওলাই গৈছে। এতিয়া আহক আমি পাম্পকিন চিডকেইটা কি কৰোঁ চাই লওঁ। এতিয়া আমি এই পাম্পকিন চিড কেইটামান যে আছিলে সেইকেইটা এটা পেষ্ট বনাই ল'ম। লগতে কেঁচা জলকীয়া 3টাও দি দিছোঁ। অকণমান পানী দিম, বেছি নালাগে, অলপ পানী এটা পেষ্ট বনাই ল'ম। এয়া দেখিছে ন আমাৰ পেষ্টটো ৰেডি হৈ গৈছে, হোৱাইট কালাৰ। কাজু বাদামতকৈ কোনো গুণেই কম নহয় ইয়াৰ টেষ্ট, আৰু ইয়াৰ ভিটামিনো বহুত আছে, আপোনালোকে যিহেতু জানেই আৰু চাগে। আহক আমি এতিয়া চিকেনখিনি এড কৰি দিম। দেখিছে গ্ৰেভিখিনি কিমান ধুনীয়াকৈ ডাঠ হৈ আহিছে। এইবাৰ ঘৰলৈ ৰঙালাও আনিলে আৰু গুটিবোৰ পেলাই নিদিবই, ইয়াত বহুত প্ৰটিন থাকে যিহেতু। এনেদৰে খাই চাব, এটা আমি পেলাই দিয়া বস্তুৱে খুব ধুনীয়া এটা ৰেচিপি তৈয়াৰ কৰিব পাৰোঁ। সেইবাবে লগতে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আহিবলগীয়া এনে নতুন নতুন ৰেচিপিসমূহ চাবৰ বাবে। এতিয়া আমি 2 মিনিটমানৰ কাৰণে ঢাকন মাৰি অকণমান দেৰি থাকিব দিওঁ। এয়া আমাৰ ৰেচিপিটো এতিয়া ৰেডি হৈ গৈছে। আমি এতিয়া চাৰ্ভ কৰোঁ। দেখিছেই নহয় কিমান ধুনীয়া হৈছে ৰেচিপিটো। গ্ৰেভিটোৱে দেখিছে কিমানেই ডাঠ হৈছে, আৰু এয়া খুবেই ভাল লাগে। ভাতৰ লগত হওক মানে চবৰে লগতে মিলে আৰু, ভাত হওক, পোলাও হওক, ৰুটি হওক, নান হওক, যিহেই হওক মুঠতে আৰু খাই খুবেই সোৱাদ লাগে এইটো। এদিন ঘৰত নিশ্চয় ট্ৰাই কৰিব আৰু কেনেকুৱা হৈছে মোক জনাব। এতিয়া অকণমান মই ওপৰত গাৰ্নিচিং কৰি দিওঁ।
লগত শ্বেয়াৰো কৰিব আৰু